মানুহে কয় দুখ কষ্টই সকলোকে হতাশ কৰে, কিন্তু মই কওঁ দুখ কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়। জীৱনত সকলোৱে আপোনাক আঘাত কৰিব। কাৰ আঘাতৰ বিষ মূল্যৱান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব, যিয়ে আপোনাৰ জীৱনটো নতুন গতি প্ৰদান কৰাত সহায় কৰিব। বিবাহিত মহিলাসকলে অত্যাধুনিক কি সন্ধান কৰে গুগলত জানিলে আচৰিত হ'ব আপুনিও। গতিকে স্কিপ নকৰি ভিডিঅ'টি শেষলৈকে চাব। ধন্যবাদ। আমাৰ প্ৰতিটো সৰু ডাঙৰ প্ৰশ্ন উত্তৰ যদি কাৰোবাৰ হাতত আছে, তেন্তে সেয়া হ'ল একমাত্ৰ গুগল। সকলোৱে নিজৰ সন্দেহ সমাধানৰ বাবে গুগলত সহায় লয়। যদিও আপোনাৰ সন্ধান ইতিহাস মচি পেলোৱাৰ বিকল্প আছে, ক'ৰবাত আমাৰ প্ৰতিটো সন্ধান নিশ্চিতভাৱে গুগলৰ সংৰক্ষণ কৰা হয়। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে বিবাহিত মহিলাসকলে গুগলত কি বেছিকৈ সন্ধান কৰে। এই প্ৰশ্নৰ উত্তৰ মানুহক আচৰিত কৰি তুলিছে। বিবাহিত মহিলাসকলে গুগলত কি সন্ধান কৰে জানো আহক। বিবাহিত মহিলাসকলে গুগলত স্বামীৰ বিষয়ে এই কথা চৰ্চা কৰে। গুগলৰ এই তথ্য অনুসৰি বিবাহিত মহিলাসকলে স্বামীয়ে কি ভাল পায়, কি পছন্দ কৰে আৰু কি অপছন্দ কৰে সেই বিষয়ে কেনেকৈ জানিব পাৰি সেই বিষয়ে সৰ্বাধিক অনুসন্ধান কৰে। গুগলৰ এই প্ৰশ্নটোৰ যথেষ্ট সঘনাই সোধা হয় যে বিবাহিত মহিলাসকলে কেনেকৈ স্বামীৰ হৃদয় জয় কৰিব পাৰি, কেনেকৈ তেওঁলোকক সুখী কৰিব পাৰি। এটা আচৰিত প্ৰকাশ পোহৰলৈ আহিছে যে বিবাহিত মহিলাসকলে গুগলক সুধিছে যে কেনেকৈ তেওঁলোকৰ স্বামী তেওঁলোকৰ মুঠিত ৰাখিব পাৰি, কেনেকৈ তেওঁলোকক ৰোজগাদাহ বনাব পাৰি। পত্নীসকলে জানিব বিচাৰে যে তেওঁলোকে কেতিয়া পৰিয়াল বৃদ্ধিৰ সিদ্ধান্ত ল'ব লাগে আৰু সন্তান জন্ম দিয়াৰ সঠিক সময় কি হ'ব পাৰে। যদিহে ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। এইবোৰ প্ৰশ্ন কৰে যে বিবাহিত মহিলাসকলে আপোনালোকক যিবোৰ প্ৰশ্ন কৰাৰ কথা কোৱা হৈছে তাৰ বাহিৰেও এনে কিছুমান প্ৰশ্ন আছে যিবোৰ বিয়াৰ পিছত মহিলাসকলে গুগলত প্ৰশ্ন কৰে। নাৰীয়ে জানিব বিচাৰে যে বিয়াৰ পিছত তেওঁৰ নতুন পৰিয়ালত কেনে আচৰণ কৰিব লাগে, কেনেকৈ সেই পৰিয়ালটোৰ অংশ হ'ব পাৰে। একে সময়তে জানিব বিচাৰে যে তেওঁ পৰিয়ালৰ দায়িত্ব কেনেদৰে চোৱাচিতা কৰিব পাৰিব। বিয়াৰ পিছত কাম কৰা মহিলাসকলে গুগলত সোধে যে বিয়াৰ পিছত তেওঁলোক কেনেকৈ নিজৰ ব্যৱসায় চলাব লাগে আৰু পৰিয়ালৰ ব্যৱসায় কেনেকৈ চম্ভালিব লাগে। সকলোৱে জানিব বিচৰা প্ৰশ্নখিনি ইমানতে সামৰণি পৰিছে। প্ৰশ্নৰ উত্তৰখিনি আশা কৰোঁ জানি ভাল পালে। যদিহে ভাল পালে শেষত এটা কমেণ্ট দিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আশীৰ্বাদে মোক আগুৱাই লৈ যাবলৈ সাহস দিব, প্ৰেৰণা দিব। গতিকে ভিডিঅ'টি ইমানতে সামৰণি পৰিছে। ধন্যবাদ।